আমি সুন্দৰভাৱে আটাইখিনিৰে বিহুগীত শুনিম এজনে ধৰিব এজনে গাব এজনে ধৰিব এজনে গাব আমি বিহুগীত শুনিম কিন্তু তাৰ আগত অকমান দুলীয়াজানবাসীৰ মনৰ কথা মই এগৰাকী মাতৃৰ পৰা আৰম্ভ কৰিছো উঠক ভয় নকৰিব মই থাকিলে একো ভয় কৰিবলগীয়া নাই উঠক ই ঠেলা ঠেলি চলিছে পোনপটীয়া সম্প্ৰচাৰত কেনে অনুভৱ হৈছে আজি এই ল'ৰা ছোৱালীখিনি বহুত ভাল লাগিছে এই ইমান সৰু সৰু কণমানিকেইটাৰ গান শুনি মই সঁচাকৈ আচৰিত লাগি গৈছে মানে একদম আৱেগিক হৈ পৰিছোঁ তেওঁলোকক যে আপোনালোকে এখন মঞ্চ দিছে ইয়াতকৈ ডাঙৰ মানে আৰু একো মহান কাম হ'ব নোৱাৰে বুলি মই ভাবোঁ কাৰোবাৰ ঘৰে খাবলৈ নাপালে বুলি সেই ঘৰৰ ল'ৰা ছোৱালীয়ে আমাৰ ল'ৰা ছোৱালীৰ নিচিনাই মৰ্যাদা পাব নালাগেনে বাৰু নালাগে তেওঁলোকে পাব লাগে তেওঁলোকে এখন মঞ্চ পাইছে এইটো মানে মই আজি ভাবি মানে আচৰিত খুব ভাল লাগিছে মানে আজি প্ৰগ্ৰেমটো উপস্থিত থাকে ইমান ভাল লাগিছে সঁচাকৈ এই কণ কণ ল'ৰা ছোৱালীকেইটাক মানে মনৰ পৰা মানে একদম ইমান ধুনীয়াকৈ গাইছে মানে ক'ব নোৱাৰে কোনো গ্লেমাৰ শিল্পীয়ে যে অকল গাব লাগিব তেওঁলোকে যে অকল মঞ্চ পাব লাগিব সেইটো কথা কেতিয়াও হ'ব নোৱাৰে এওঁলোকে ইন ফিউচাৰ বহুত ধুনীয়া গাব পাৰিব ইমান সৰুতে যদি এনেকুৱা গান গাব পাৰিছে এনেকুৱা ভইচ তেওঁলোকে আৰু চৰ্চা কৰিলে খুব কম বয়সতে বহুত নাম কৰিব পাৰিব বুলি মই ভাবোঁ আপোনাৰ কথাখিনিৰ মাজত আপুনি লাহে লাহে আপোনাৰ চকুলো বওঁ বওঁ অৱস্থা হৈছে আপুনি খুব আৱেগিক হৈ গৈছে আৰু এই আৱেগেই বাহাউলহঁতক জীয়াই ৰাখিব এই আৱেগেই বাহাউলহঁতক জীয়াই ৰাখিব আৰু মই ভাবোঁ সকলো লোকেই এই আৱেগৰ মাজতে এক উৎসৱ পৰিৱেশৰ মাজত থাকে আমাৰ সাংসদ ডাঙৰীয়া আছে আপোনাৰ পৰা জানিম এনে লাগিছে আমাৰ ল'ৰা ছোৱালীৰ গীতবোৰ প্ৰথমতে মই আসাম টকক ধন্যবাদ দিছোঁ তেনেধৰণৰ এটা পদক্ষেপ লোৱাৰ কাৰণে আৰু যথেষ্ট ভাল লাগিছে আজি বৃহত্তৰ অসমীয়া যুৱ মঞ্চই বিশেষকৈ মোক মানসে কৈছিল যে অনুপম দা আহিব আপুনি কিছু সময়ৰ কাৰণে আহিব ঠিক তেনেকৈ ইয়াত উপস্থিত হৈছিলোঁ আজি বহুত প্ৰগ্ৰাম আছিল তাৰ মাজতে আৰু যথেষ্ট ভাল লাগিছে আৰু এই পদক্ষেপ মই ধন্যবাদ জনাইছোঁ আসাম টক লগতে অনুভৱ চক্ৰৱৰ্তী মই আপোনালোকক অনুৰোধ জনাইছোঁ এনে ল'ৰা ছোৱালীৰ বাবে সুকীয়া আঁচনি আপোনালোকে তৈয়াৰ কৰিব লাগে খুব প্ৰয়োজন বহুত বহুত ধন্যবাদ জনাইছোঁ ক'ব কিবা ক'ব কাৰোবাৰ মন আছে কওক আজি অনুষ্ঠান কেনেকুৱা লাগিছে অন কেমেৰা আপোনালোকে ভয় নকৰিব কিয় লাজ কৰে উঠকচোন দিয়ক মই অনুপম চক্ৰৱৰ্তী থাকিলে লাজ কৰে নেকি একদম গপচত কৈ দিব কেনেকুৱা লাগিল আজিৰ অনুষ্ঠান এতিয়ালৈকে চাই কেনেকুৱা বহুত ভাল লাগিছে সিহঁতি ইমান সৰুতে ইমান ধুনীয়া ভইচত গান গাইছে সিহঁতি আৰু ডাঙৰ প্লেটফৰ্ম পাব লাগে আৰু আসাম টকছক মই বহুত থেংকফুল হৈছোঁ আসাম টকছত বহুত ভাল লাগিছে মই ভাবোঁ আজি আপুনি যেতিয়া ঘৰলৈ যাব এই অনুষ্ঠান চোৱাৰ পিছত বহুত অনুষ্ঠান আপুনি চাইছে মোৰ বিশ্বাসখিনিহে মই ক'ব খুজিছোঁ যে বহুত অনুষ্ঠান আপুনি চাইছে কিন্তু আজি অনুষ্ঠানটো চোৱাৰ পিছত এই ল'ৰাহঁত আপোনাৰ চকুত উপঙি থাকিব যে এটা বেলেগ ধৰণৰ অনুষ্ঠান চালোঁ হয়নে বাৰু কথাষাৰ হয় একদম ৰাইট এয়া সকলোৰে মনৰ ভাৱ আৰু যাৰ মনৰ ভাৱ ক'ব পাৰিব সকলোৱে মই আপোনালোকৰ কাষত যাব চেষ্টা কৰিম কিন্তু আহক আমি একেলগে আটাইবোৰৰ বিহু আটাইবোৰে টুকুৰা টুকুৰা বিহু আপোনালোকৰ সন্মুখত পৰিৱেশন কৰিব তাৰপিছত এটা বিৰতি ল'ম বিৰতিৰ পিছত আকৌ আমি স্বদেশ প্ৰেমৰ গীতৰ মাজলৈ সোমাই যাম ৰাজনীতি আৰম্ভ সকলোকে নাচিবলৈ অনুৰোধ জনাইছোঁ নাচিব পাৰে ইয়াত আহি নাচিব পাৰে
মইলং লাগি যায় মইলং লাগি যায় মইলং লাগি যায় মইলং লাগি যায় বহিলো শুনিলো মাজনী নাপালো চাকৰি খেতি কৰি কৰি মাজনী কৰিছো ভাগৰি বহিলো শুনিলো মাজনী নাপালো চাকৰি খেতি কৰি কৰি মাজনী কৰিছো ভাগৰি দুখীয়া হলেও তোমাক ৰাখিমে সুখত বহু মৰম যাচিম নিজৰ কৰি লৈ মুচি চকুলো আহিলে কৰি বুকুৰ মাজতে তোমাকে মতি চিঠি দিম মাজনী ভৰাই লৈ কামতে লিখি দিম মাজনী ৰঙাকৈ তেতেৰে অৰুণাচললে জিলেলে যাবগৈ লাগিব মই অৰুণাচললে খাইতে চাব নোৱাৰো মই বগা বান্ধৱী চালে গাই যাব লাগিব তেতিয়াহে তোমাক ধন্যবাদ। আৰু সেই জিলেলেৰ নায়ক সীমান্ত শেখৰ আহি আমাৰ লগত উপস্থিত হৈছে আৰু মোৰ এই যুদ্ধৰ অন্যতম সংগী হৈছে সীমান্ত শেখৰ বোকাৰ পদুম য'তেই কৰিছো সীমান্ত মোৰ সৈতে সদায় থাকে আজিও হঠাৎ আহি উপস্থিত হৈছে সীমান্ত মঞ্চলৈ নিমন্ত্ৰণ জনাইছো এখন সুন্দৰ সীমান্ত অকণমান ৰাইজক ক'ব লাগে আমি কেনেকে একেলগে যুদ্ধ কৰোঁ পোনপ্ৰথমে দুলীয়াজানৰ ৰাইজক বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা মই আচলতে আজি এক্সিডেণ্টেলি আহি গ'লোঁ মই গম নাপাওঁ যে ইয়াত শ্ব' আছে মোৰ আজি সোণাৰীত বিহু ফাংচন আছে মই তালৈ গৈ আছোঁ চ' মই ডিব্ৰুগড়ত নামি তাৰপিছত এইফালে গৈ থাকোঁতে দেখিলোঁ ইয়াত প্ৰগ্ৰেম হৈ আছে অলপ আগতে বিহু দেখিলোঁ ইয়াত দেখিলোঁ অনুপম দাৰ ফটোখন দেখি পালোঁ মোৰ অনুপম দা আছে চাগে ইয়াতে চ' যাওঁতে সোমাই দিলোঁ খুব ভাল ইনিচিয়েটিভ অনুপম দাই সদায় এনেকুৱা প্ৰগ্ৰেমবোৰ কৰে যি প্ৰগ্ৰেমবিলাকে নতুন প্ৰতিভাবিলাকক আনত সহায় কৰে আৰু মই বিচাৰিছোঁ যে উজনি অসমৰ এখন খুব ধুনীয়া ঠাই দুলীয়াজানৰ পৰা বহুত নতুন নতুন প্ৰতিভা ওলাব অসমৰ সংগীত জগতখনক আগবঢ়াই নিবৰ কাৰণে সদায় নতুন প্ৰতিভা লাগে সদায় নতুন ছিংগাৰ লাগে আৰু মোৰ আশা যাতে অনুপম দাই এবাৰ বিচাৰি পায় বোকাৰ পদুম ধন্যবাদ সীমান্ত আৰু সীমান্তক এখন গামোচা পিন্ধাব আমাৰ বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আৰু 4 সংগঠনৰ সহযোগত অকণমান হঠাৎ আহি উপস্থিত হৈছে আমাৰ হঠাৎ আহি উপস্থিত হয় আৰু আমি বহু ঠাইত হঠাৎ এনেকুৱা কাম কৰোঁ আৰু মোৰ হঠাৎ কাম কৰিব মন গ'লে সীমান্তক ফোন কৰোঁ এনেকৈ ভাবিছোঁ সীমান্তই কয় আৰম্ভ কৰক আৰম্ভ হৈ যায় বহুত অনুষ্ঠান আমি তেনেকৈ আৰম্ভ কৰিছোঁ এখন গামোচাৰে মৰম কৰিছে সীমান্তৰ অনুষ্ঠান আছে আমাক এৰিব সীমান্তই কিন্তু সীমান্ত যিহেতু তুমি আছা ল'ৰাহঁতে জিলেলে গালে মানুহেও বিচাৰিব অকণমান এনে 2 লাইন কিবা অকণমান গুণগুণাই 2 লাইন মই মোৰ ভাল লগা গীতটি অকণমান গাই দিছোঁ এফ 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 লা 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 কোনটো গান কোনে গাব পাৰিব কোনটো গান হা ইয়াতে ঠিকে জানে লা 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 এফ দিগার মারি মুলি যা ও বলরিয়ানা ও সো ইয়াতে মোৰ লগত গাব আপোনালোকে একেলগে সহযোগ কৰিব নাই বৰা কাম দুলীয়াজান বিৰাট ধুনীয়া ফ্যান্টাস্টিক কৰি কোসানার কলি যা জানো বুকু ফাটি মরি জাং জানো কোসানার কলি যা জানো বুকু ফাটি মরি জাং জানো যদি অনুক না পাও না জানো না জানো দিগার নানি মরি জাম বদরিয়া না সানু যাও যায় জানা নানু যায় ভটিয়া জানা লা 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 জানো
কৌশাৰা দি জাজানৈ বুকু ফাটি দি জাজানৈ লা 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 জানৈ জানা দিগাৰ নদী নদী জপ নদীয়া না মাসানু যায় যায় জানা নানু যায় ভটিয়া জানা লা 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 জানৈ জানা গুলি নদী নদী জপ দিগাৰ নদী নদী জপ নদী জপি নদী জপ নদীয়া বহুত বহুত ধন্যবাদ সীমান্ত, বহুত বহুত ধন্যবাদ জনাইছো। সীমান্ত অলপ দূৰলৈ যাব, অকমান আমাক সময় দিলে। এটা বিৰতি লৈছো, বিৰতিৰ পিছত বোকাৰ পদক আকৌ আপোনালোকৰ সন্মুখত।